গুড মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবেই যেন ভালে আছে। এতিয়া ৰাতিপুৱা 10টা বাজছে। মই টোপনিৰ পৰা উঠি পটাপট ফ্ৰেছ হৈ কিনে পাকঘৰত আহিছোঁ। আহি বাবাৰ কাৰণে বনাই আছোঁ উটছ চিলা। আপুনি ইয়াতে ঘিউ দিও বনাব পাৰে নাইবা ৰিফাইন দিও বনাব পাৰে। আৰু উটছ চিলা বনাব পাৰি। উটছখিনি অলপ সময় জিকে থ'লে হ'ল 15 মিনিটমান। জিকে থৈ তাতে যিকোনো চব্জি আৰু যি খায় বেবীটোৱে, আপোনাৰ গাজৰ হওক, বিন, বিলাহী, মই এইখিনিয়ে দিছোঁ আৰু ধইনা, পিঁয়াজ এইবিলাক দিছোঁ। দি কিনে উটছৰ সমানে বেচন দিছোঁ আৰু জিৰাৰ গুড়া, ঘৰত বনোৱা জিৰাৰ গুড়াটো আৰু জালুকৰ গুড়া, হালধি, নিমখ এইখিনি মিক্স কৰি কিনে মাৰি এনেকৈ অলপমান থেপথেপা হেন কৰি কিনে এনেকৈ খোলা চাপৰিৰ নিচিনা বনাব পাৰি। কণীও দিব পাৰি ইচ্ছা কৰিলে। মই কণী দিয়া নাই যিহেতু বাহিৰত খুৱাম। বাবাক আজি উটছ নোখোৱালোঁ ৰাতিপুৱা, কাৰণ বাহিৰত ওলাই যাম যিহেতু অলপমান ভাতে বনাইছোঁ, ভাতে খুৱাই লৈ যাম তাক। আৰু আমাৰ কাৰণেও ৰাতিপুৱা ভাত বহাই দিছোঁ ঠিককৈ। আলু পিটিকা ভাত নিমখ তেলেদি সেই খাই যাম অলপ দুটাই। আৰু এই জিকে থৈ আছোঁ কাজু, কিচমিচ আৰু শুকনা জ্বালা ঘুগনিৰ কাৰণে। লুচি ঘুগনি বনাই লৈ যাম। কাবুলি বুট আৰু মটৰ ৰাতিয়ে জিকে থৈ দিছিলোঁ। আৰু এই এক চচমান লাল চাহ এই ধুনীয়াকৈ ফ্লাক্সত ভৰাই লৈছোঁ, এইও লৈ যাম। এইখন বেগত আছে আমাৰ বস্তুখিনি, খোৱা বস্তুখিনি, আৰু ক'লা বেগখনত আছে বাবাৰ ডাইপাৰ, এক্সট্ৰা ড্ৰেছ একযোৰা আৰু উটছ চিলা যে বনাইছিলোঁ সেই, আৰু গাখীৰ আৰু পানী।